কোনে ফোন কৰিছে হেল্ল' হেল্ল' কি কৰিছানো কোৱা কি কাৰণে ফোন কৰিছিলা আছো এনে মই তোমাক প্ৰশ্ন কেইটামান সুধিম তুমি যদি সঁচা উত্তৰ দিব পাৰা মই তোমাক 500 টকা দিম এতিয়াই দিম ঠিক আছে বাৰু কোৱা তেন্তে ৰমেনৰ ওচৰত 5টা কণী আছিল মোৰতো এটাই আছে ফাৰ্মৰ কণীৰ কথাহে কৈছো মই মই বোলো বেলেগ কণী বুলি ভাবিছো তাৰপিছত তাৰে ৰমেনৰ কণী এটা ৰহিমলাই খাই পেলালে খাই পেলালে ফাৰ্মৰ কণীৰ কথাহে কৈছো দুষ্ট তাৰে যদি এটা ৰহিমলালে খাই পেলালে তাৰ পাছত আকৌ যদি হৰেণৰ জীয়েকে তাৰ 2টা কণী বইল কৰি দিয়ে বইল কৰি দিলে বইল হ'ল ফাৰ্মৰ কণীৰ কথাহে কৈছো তাৰে এটা ৰহিমলাই যদি খাই পেলায় 2টা যদি বইল কৰি দিলে কেইটা থাকিবনো কেলা কি কৈছিলা চব পাহৰি থাকিলো মইতো বেলেগ ধান্দাত সোমাই আছিলো ন আকৌ ক'ব পাৰিবা নি এবাৰ নাই নোৱাৰি এবাৰে কম উত্তৰটো জানা যদি কোৱা 500 টকা লৈ লোৱা মই নাজানিম তুমিয়ে কৈ দিয়া সেই ইমান ইজি উত্তৰটো 2 কণী থাকিল আকৌ 2 কণী কি মোৰ কণী আকৌ কেনেকে থাকিল সেই টকৰা 2 মানে কেইটা 2টা নহয় জানো 2টা কণী থাকিল আকৌ তুমিও যে আৰু বৰ দুষ্ট ধেৎ মই আকৌ বেলেগেই ভাবিছিলো বোলো মোৰ থাকিলনো কেনেকে তুমিতো 1 কণী আহি তোমাৰনো কেনেকে 2টা থাকিব ৰাখিছো দিয়া বাই লেউৰি ভাগ লেউৰি থুপ লেউৰি তাই কেনেকে গম পালে মই একো নিয়া বুলি হোৱাট এ মিৰেকল বেবী